हेलो एवरीवन আপোনালোকে নিশ্চয় সকলো ভালে আছে যেহেতু আজি আকৌ 3 তাৰিখ আমি ওলালো আজি পাৰ্টি খাবলৈ আৰু এইফালে দেখিছে নহয় আমি বহুত গিটা ওলালো বাৰু আৰু যেহেতু আমি আইথানৰ ফালে গৈছো এইফালে পিকনিক আৰু যেহেতু বহুত মজা লাগিব আৰু ঠিক আছে গাইস চাই থাকক আপোনালোকো আহিব পাৰে কিন্তু দেই এইফালে গৈ আছো আমি আৰু এইফালে মই এতিয়া পোষ্ট এখন দিলো আৰু মই চাগে উৰি যাম নেকি আৰু এইফালে এতিয়া আমি দোকানৰ পৰা পানী আৰু খৰি লৈ লওঁ আৰু এইফালে ভণ্টিজনী কৈছে এইফালে চাহ তাইৰ ভাগতো হেলমেটে ওলাই গৈছে আৰু এইফালে এতিয়া আমি পাই গলো আলু পিয়াজ চব কাটি ললো মাংস ধুই ললো আৰু আজি আছে গাহৰি আৰু ব্ৰইলাৰ আৰু গাহৰি মানে পুৰি খাম আৰু এইফালে মই দিছো পোষ্ট এটা আৰু এইফালে তাই হাঁহি কি চাবা আৰু এইফালে গাহৰিখিনি এইফালে জুই জ্বলাই আছে ভণ্টি এইফালে সেইকেইটা বিয়েৰ খাব আৰু আজি বিয়েৰ এইফালে ভণ্টিয়ে মাংস বনাইছে কি টেষ্টি আৰু এইফালে দুজনীয়ে চাই আছে এইফালে মই গাহৰি পুৰি আছো এইফালে অলপ মই পোষ্ট দিলো এইফালে আৰু যেহেতু এজনী তাই ভাগৰ হাঁহি দিব বেলেগ হ'ব দেই হেঁতি এইফালে ব্যস্ত আমি এইফালে ব্যস্ত আৰু এইফালে এতিয়া ভণ্টিয়ে বিলাহী দিব হ'লে আৰু চব্জিত আৰু এইফালে বিলাহী কাটি দিছে আৰু এইফালে গাহৰি পুৰি আছো আমি এতিয়া গাহৰি পুৰি মানে আৰু ধুনীয়াকৈ খামেই আৰু এতিয়া বনাম আৰু আমি আৰু এইফালে গাহৰি আৰু ধুনীয়া চুনীয়া কাটি মেলি নেমু চেমু দি কেনে চবে খাব পাৰে দেই এইটো ষ্টাইলত মানে আৰু এইফালে মই অকণমান পোষ্ট দি আৰু এইফালে মাংস হৈ গ'ল আৰু ভাত খাম এতিয়া মই গাহৰি মানে মিলাই লৈছোঁ আৰু যিহেতু আজি ভিডিঅ'টো ইমানেই আছিল ঠিক আছে গাইজ আকৌ লগ পাম বাই বাই